टेम्पररी टेम्पररी भारत माता की जय हर हर महादेव আহি এই সভাত উপস্থিত হোৱা সকলো ৰাইজক মোৰ আদৰেৰে প্ৰণাম ধন্যবাদ আজি এই মুহূৰ্তত মই বেছি কথা নকওঁ ডিপুটো আমাৰ পাৰ্টি অফিসত মোক মাতিছে ইমাৰ্জেন্সি 3টা বজাতে মাতিছিলে মই উপায় নাপাই টাইমটো মিলাবলৈ চেষ্টা কৰিলো পিছত ইমানখিনি সময় হৈ গ'ল তথাপিও দুআষাৰ কৈ পেলাই আপোনালোকৰ সন্মুখত মই নিজৰ বক্তব্য ৰাখি পেলাই ওলাই যাম আৰু আপোনালোকে ক'তো নাযাব আমাৰ গণ্যমান্য ব্যক্তি আছে চাহ চিনাকি অকমান কৰি পেলাই দুআষাৰ কথা শুনি যাব আৰু মই আৰু এটা আমাৰ এই ধনশিৰি এলেকাৰ নেতা এজন আছে তেওঁ বহুত কষ্ট কৰি আছে আমাৰ বিজেপিৰ কাৰণে আমাৰ দাদা বিদেশ বজাই তেখেতক মই নাম ল'বলৈ পাহৰিছিলোঁ ক্ষমা কৰিব আৰু সকলো আমাৰ কাৰ্যকৰ্তা মণ্ডলৰ আৰু লগতে বুথ সভাপতি সকলোকে মই আগুৱালি লৈছোঁ এইখিনিত মই ক'ব বিচৰাটো আগন্তুক ইলেকশ্যন পাৰ্টি অফিচ মানে আমাৰ পাৰ্মানেণ্ট পাৰ্টি অফিচ নহয় এইটো আমাৰ ইলেকশ্যন অফিচ হয় টেম্পৰাৰী হয় কেইদিনৰ কাৰণে ইয়াত আমাৰ লাগতিয়াল যোনটো আমাৰ পাৰ্টিৰ ভাউচাৰ্ছ ফ্লেক্স আৰু ভোটাৰ লিষ্ট আৰু আমাৰ ইয়াত অফিচ ইনচাৰ্জ সদায় থাকিব লাগিব ইয়াত বহিব লাগিব যি আমাৰ ৰাইজে আহিব নিজৰ নাম বিচাৰি ভোটাৰ লিষ্টত কিবা অসুবিধা হ'ব তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগিব শিকাই দিব লাগিব কোনটো পিএছৰ কোনটো চেণ্টাৰত আছে ক'ৰবাত যদি চেঞ্জ হৈছে যদি তেওঁলোকক শিকাই দিব লাগিব গতিকে এইখিনি অফিচত আহি পেলাই এই ধনশিৰি এলেকাৰ যিমানখিনি আছে ওচৰ পাজৰে তেওঁলোকে ইয়াত তালিকাখন চাব পাৰিব আৰু আমাৰ ৱৰ্কাৰ্ছসকলে ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাসকলেও যিখিনি বস্তু লাগতিয়াল বস্তু আছে ইয়াৰ পৰা ল'ব পাৰিব ঠিক আছে গাঁৱতী মাজত যোনটো আছে আমাৰ আপোনালোকে জানে আমি কাৰ্বি আংলং এখন ডিষ্ট্ৰিক্ট যোনটো 6 শিডিউলত পৰে আণ্ডাৰ দ্য প্ৰভিজন অফ কনষ্টিটিউশ্যন এইখিনি সব প্ৰভিজন দিয়া আছে আমি ফৰেষ্ট ৰুৰাল ৰাইটছ এক্টটো আছে কনষ্টিটিউশ্যন সংবিধানৰ মতে গতিকে এইখিনি টেনশ্যন ল'বলগীয়া নাই ৰাইজে যদি প্ৰপাৰলি আইনৰ মতে যায় বা কাউন্সিলে তাত যদি ভালকৈ যদি আইন মতে সংবিধান মতে কাম কৰি যায় তেতিয়াহ'লে সেইখিনি ফৰেষ্ট ৰুৰাল ট্ৰাইবেল মানুহ তেওঁলোকক ভূমি অধিকাৰো দিব ভাৰতীয় জনতা পাৰ্টীয়ে সকলো সেইটোৱে লৈ পেলাই ভূমি অধিকাৰ দি আহি আছে যোনবোৰ ফৰেষ্ট ৰুৰাৰ্ছ আছে আমাৰ ৰাইজ দুখীয়া ৰাইজ আছে ট্ৰাইবেল মানুহবোৰ ভিতৰত জংঘলত আছে তেওঁলোকে গাঁও পহতি পাতিছে তেওঁলোকৰ যিকোনো হেৰি অসুবিধা হ'লে আমি আছোঁ আৰু মাজতে একচুৱেলি কাৰ্যকৰ্তাৰ মাজতে সভা আছিলে বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ লগতে ৰাইজেও মই মৰম কৰি পেলাই আহিছে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে সাজু হৈ আছোঁ আৰু আজি আমাৰ যোনটো দায়িত্ব ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব এইখিনি আমি বুজ লৈ পেলাই আগন্তুক নিৰ্বাচনৰ কাৰণে সাজু হৈ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰিবলগীয়া ইয়াত মিলিত হৈছোঁ আৰু এইখিনিয়ে মই ক'ম ধনশিৰিবাসীৰ কাৰণে কৰিবলগীয়া বহুত কাম আছে কিন্তু তাৰ ভিতৰতে মই প্ৰাধান্য প্ৰথমতে ৰাস্তা আৰু বৰ্ডাৰ ছিকিউৰিটি সেইখিনি মই ভাবোঁ লগতে আমাৰ ৰাইজৰ যোনটো খোৱা পানী ঘৰ যোনটো চৰকাৰী আঁচনিবোৰ আছে দুখীয়া ৰাইজৰ কাৰণে আছে সেইখিনি পোনপ্ৰথমে মই ইমপ্লিমেণ্টেশ্যন প্ৰপাৰলি হোৱাটো মই সেইটো চাম আমাৰ ধনশিৰি সমষ্টিত এইবাৰ অপনেণ্ট বুলি মই ইমানখিনি দেখাই নাই আশা কৰিছোঁ তেওঁলোকেও বুজি পাব যে ভাৰতীয় জনতা পাৰ্টি সকলোৰ কাৰণে হয় সব জাতিৰ কাৰণে সব ধৰ্মৰ কাৰণে গতিকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এইটো ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ আৰু সেই মন্ত্ৰ আমি তললৈকে আমি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰোঁ সদায় গতিকে মই এইখিনি মন্ত্ৰ লৈ পেলাই মই কাম কৰি যাম অন্য দলে যোনে প্ৰাৰ্থিত্বকৰণ দিছে ইমানখিনি মই নাভাবোঁ তেওঁলোকে অপজিশ্যন বুলি তেওঁলোকেও বুজি পায় যিহেতু নিজৰ মাজৰ পৰাই তেওঁলোকেও ওলাইছে গতিকে মই তেওঁলোকক একো ক'বলগীয়া নাই ভাৰতীয় জনতা পাৰ্টি দলক সকলো ৰাইজে সমৰ্থন কৰে তেওঁলোকৰ দলক যোন প্ৰাৰ্থিত্ব কৰিছে কিন্তু ইমানতক অপজিশ্যন নহ'ব বুলি মই ভাবোঁ ভোট পাৰ্চেণ্টেজটো মই ক'বলৈ এতিয়া ক'ব নোৱাৰিম পিছত মই সেইখিনি ক'ব পাৰিম কিন্তু যোৱাবাৰ যিমানখিনি ইলেকশ্যনত আমাৰ ভোটিং হৈছে বা ভাৰতীয় জনতা পাৰ্টিয়ে পাইছিলে তাতকৈ আমি 3 গুণ হ'লেও পাম আৰু অধিক ভোটতে জয়যুক্ত হ'ম কাৰণ মই সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যোনটো নেতৃত্বত চৰকাৰ চলি আছে অসমত আৰু আমাৰ কাৰ্বি আংলং
পৰিষদ সাহিত্য পৰিষদৰ যোনটো ডক্টৰ তুলিৰাম ৰহংদেৱৰ নেতৃত্বত চলি আছে সেইখিনি যোনটো গভৰ্ণমেণ্ট আঁচনি বা ডেভেলপমেণ্টমূলক কাৰ্য চলি আছে এইখিনি আকৌ বেছি কাম কৰিবৰ কাৰণে মই আমাৰ নিজৰ ৰাইজক সমষ্টিৰ ৰাইজক মই সকলোৰে আশীৰ্বাদ লৈ পেলাই আগন্তুক নিৰ্বাচন জয়যুক্ত হোৱাৰ পিছতে কাম কৰি যাম আৰু ডেভেলপমেণ্টৰ কাম আগুৱাই লৈ যাম যিখিনি কৰিব পৰা নাই এইখিনি আমি বেছিভাগ কৰি দেখাম সেইখিনি